नमस्कार मोर प्रिय यूट्यूब प्रेमी बंधु बान्धवीসকল मोर अतिকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জয় জয়তে ইজি ইংলিছ গ্ৰামাৰ লাৰ্ণিঙৰ তৰফৰ পৰা সকলোকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছো। ছাত্ৰ ছাত্ৰীসকল আজি আমি ভয়েস চেঞ্জৰ ওপৰত দুটা নতুন নিয়ম সম্পৰ্কে আলোচনা কৰিম আৰু আজিৰ আলোচ্য বিষয়টো হৈছে ভয়েস চেঞ্জ অফ Number 1 cognate object, number 2 group verb. ये ছাত্ৰ ছাত্ৰীসকল আমি আগতে পাই আহিছো যে কোনো ইন্ট্ৰানজিটিভ ভাৰ্বৰ ক্ষেত্ৰত ভয়েস চেঞ্জ কৰিব নোৱাৰি। তো আজি আমি আলোচনা কৰিম যে কোনো ইন্ট্ৰানজিটিভ ভাৰ্বৰ পিছত কগনেট অবজেক্ট বহিলে নাইবা কোনো ইন্ট্ৰানজিটিভ ভাৰ্বৰ পিছত কোনো প্ৰিপজিশন বহি গ্ৰুপ ভাৰ্বৰ গঠন হলে তেনে কিছুমান ইন্ট্ৰানজিটিভ ভাৰ্বৰ ক্ষেত্ৰতো ভয়েস চেঞ্জ কৰিব পাৰি। প্ৰথমে আমি আৰম্ভ কৰিছো কগনেট অবজেক্ট। ইয়াত আমি চাৰিটা উদাহৰণ লৈছো এ বি সি আৰু ডি। প্ৰথমে চোৱা সেন্টেন্স এ দে ফট এ ফাইট। ইয়াৰ সাবজেক্ট হৈছে দে, ভাৰ্ব ফট আৰু এ ফাইট অবজেক্ট। ফট ভাৰ্বটোৰ মূল ৰূপ হৈছে ফাইট আৰু ফাইটৰ পৰাই এই ফাইট নাউনৰ উৎপত্তি হৈছে আৰু এই ভাৰ্বৰ অবজেক্ট হিচাপে ব্যৱহাৰ হৈছে আৰু ইহঁতৰ অৰ্থও প্ৰায় একেই। গতিকে এনে ধৰণৰ অবজেক্টক কগনেট অবজেক্ট বুলি কোৱা হয়। আৰু ইয়াতো বিটো আছে চোৱা হি ৰেন এ ৰেচ। A rain ভাৰ্বৰ কগনেট অবজেক্ট হৈছে ৰেচ। ঠিক তেনেদৰে সি ড্ৰেমড এই ভাৰ্বৰ কগনেট অবজেক্ট হৈছে ড্ৰিম। ঠিক তেনেদৰে ডিড সিংিং তাৰ কগনেট অবজেক্ট হৈছে সং। গতিকে কগনেট অবজেক্ট থকা ভাৰ্বৰ ক্ষেত্ৰত আমি ট্ৰানজিটিভ ভাৰ্বৰ ক্ষেত্ৰত যেনেকৈ এক্টিভৰ পৰা পেছিভলৈ পৰিৱৰ্তন কৰিব পাৰিছিলো ঠিক তেনেদৰে আমি এনে ভাৰ্বৰ ক্ষেত্ৰতো ভয়েস পৰিৱৰ্তন কৰিব পাৰিম। ইয়াত সাবজেক্ট দে আৰু অবজেক্ট আছে এ ফাইট। গতিকে এ ফাইটক সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিলো আৰু যেহেতু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ verb to past indefinite tense গতিকে ইয়াত বি ভাৰ্বৰ was ৰূপ ব্যৱহাৰ হ'ব আৰু ফটৰ past participle ফটে হ'ব। তাৰ পিছত ৰৈ গৈছে সাবজেক্ট দে, পেসিভ ভয়েসত by প্ৰিপজিশনৰ অবজেক্ট হ'ব them। ঠিক তেনেদৰে বি এ ৰেচক সাবজেক্ট হিসাবে ব্যবহার করিলো এরেস থার্ড পার্সন সিঙ্গুলার নাম্বার রেন ভার্ব টু পাস্ট ইনডিফিনিট টেন্সত গতিকে বি ভাৰ্বৰ ওয়াজ ৰূপ ব্যৱহাৰ হ'ব আৰু ৰেন তাৰ পাষ্ট পাৰ্টিচিপল ৰান পিছত ভাই হি আছে হিম। এতিয়া চোৱা চি ইয়াত এ ষ্ট্ৰেঞ্জ ড্ৰিম আছে অবজেক্ট। গতিকে এ স্ট্ৰেঞ্জ ড্ৰিমক সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিলো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ আৰু ইয়াত ভাৰ্বটো ড্ৰিমড পাষ্ট ইনডিফিনিট টেন্সত আছে। গতিকে আমি বি ভাৰ্বৰ ওয়াজ ৰূপ ব্যৱহাৰ কৰিলো তাৰপিছত ড্ৰিমড তাৰ পাষ্ট পাৰ্টিচিপল dreamed by I আছে ইয়াত সাবজেক্টৰ গতিকে বি হ'ব। ডি ইয়াত সাবজেক্ট আছে সি আৰু অবজেক্ট এ সং। গতিকে এ সং সাবজেক্ট কৰিলো আৰু এ সং থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ আৰু verb to present continuous tense গতিকে ইয়াত
অক্সিলিয়াৰী ভাৰ্ব ইজ নিজৰ জেগাতে বহি যাব যেহেতু কন্টিনিউয়াস টেন্স গতিকে বি ভাৰ্বৰ বিইং ৰূপটো ব্যৱহাৰ হ'ব আৰু ইয়াত সিঙৰ পাষ্ট পাৰ্টিচিপল sang by she আছে har হ'ব ছাত্ৰ ছাত্ৰীসকল আৰু কগনেট অবজেক্টৰ ক্ষেত্ৰত ভয়েস চেঞ্জ কৰাৰ নিয়মটো তোমালোকে ভালদৰে বুজি পাইছা তো আমি এতিয়া আৰম্ভ কৰিম গ্ৰুপ ভাৰ্ব এতিয়া চোৱা গ্ৰুপ ভাৰ্ব ইয়াত দুটা এক্সাম্পল লোৱা হৈছে এ আৰু বি প্ৰথমে এক্সাম্পল এ চোৱা he laughed at the beggar অৰ্থাৎ তেওঁ ভিখাৰীজনক দেখি হাঁহিছিল ইয়াত সাবজেক্ট আছে হি ভাৰ্ব laugh আৰু অবজেক্ট the beggar আমি জানো laughed তাৰ মূল ৰূপ laugh আৰু laugh এটা ইনট্ৰান্সিটিভ ভাৰ্ব আৰু তাৰ পিছত অৰ্থাৎ laugher পিছত ইয়াত এক বহি গ্ৰুপ ভাৰ্ব গঠিত হৈছে আৰু তাৰ ফলস্বৰূপে তাৰ পিছত এটা অবজেক্ট বহিছে এনে ক্ষেত্ৰতো আমি কি কৰিব পাৰিম এক্টিভ ভয়েসৰ পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিব পাৰিম অৰ্থাৎ ভয়েস চেঞ্জ কৰিব পাৰিম কিন্তু ইয়াত এটা কথা মনত ৰাখিব লাগিব যে এনে ক্ষেত্ৰত এক্টিভ ভয়েসৰ পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰোঁতে এক্টিভ ভয়েসত ভাৰ্বৰ পিছত থকা প্ৰিপজিশনটো পেসিভ ভয়েসতো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলৰ ঠিক পিছতে বহি যায় এতিয়া আমি এই সেন্টেন্সটো পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিম সো ইয়াত অবজেক্ট আছে দ্য বেগাৰ গতিকে ইয়াত দ্য বেগাৰ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিলো দ্য বেগাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ইয়াত laughed verb to past indefinite tense গতিকে ইয়াত বি ভাৰ্বৰ was ৰূপ ব্যৱহাৰ হ'ব laughter past participle laughed আৰু ইয়াত laughter পিছত এক আছিল গতিকে ইয়াত এক নিজৰ ঠাইতে বহি যাব তাৰপিছত ইয়াত হি আছে by prepositioner object হ'ব This will be the subject he object আছে T গতিকে টিক subject হিচাপে ব্যৱহাৰ কৰিলো T third person singular number DS verb to present indefinite tense আছে গতিকে ইয়াত বি ভাৰ্বৰ is ব্যৱহাৰ হ'ব আৰু DL or past participle DL in DL or পিছত in আছিল এতিয়া DL or পিছতো in বহি যাব by he আছে him হ'ব ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভয়েস চেঞ্জৰ নতুন নিয়ম দুটা ভালদৰে বুজি পাইছা আজিৰ আলোচনা ইমানেই ভিডিওটো ভাল লাগিলে সকলোৱে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ বেল বাটনটো প্ৰেছ কৰিবা সকলোৰে সুস্বাস্থ্য কামনা কৰিলো পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম বাই